নমস্কাৰ। তো মই সংখ্যালঘু নেতা নহয়, অকল সংখ্যালঘুৱে হয় যদিও UPPLৰ হয়। তো আমি এবাৰ UPPLে আগন্তুক যি নিৰ্বাচন 7 তাৰিখ আৰু 10 তাৰিখ ইয়াত আমি একক সংখ্যাগৰিষ্ঠতাটো পাম, এইটো নিশ্চিত। আমি 33খন সিট আশা কৰিছোঁ, 27ৰ পৰা 33 আমি 27খন পাম নিশ্চিত, কিন্তু ±33 আমি 33খনৰ ভিতৰত আমি সিট পাই একক সংখ্যাগৰিষ্ঠ চৰকাৰ গঠন কৰিম। আমাৰ মাইনৰিটি কেণ্ডিডেট এবাৰ 5জন আছে। শ্ৰীৰামপুৰ সমষ্টিত আছে আপোনাৰ নুৰ মহম্মদ, গমাত আছে মনিৰুজ্জামান, ফকৰীয়া গ্ৰামত মতিউৰ ৰহমান, আৰু আমাৰ থুৰিবাৰীত আছে আবু ছাইদ আনচাৰী, মথনগুৰিত আছে শ্বাহজাহান আলী আহমেদ। 5জন কেণ্ডিডেট আমাৰ মাইনৰিটিৰ ফালৰ পৰা এবাৰ UPPLে দিছে। আমি ধন্যবাদ জনাইছোঁ UPPL দলক, মাননীয় সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াক। আৰু এই মাইনৰিটি কেণ্ডিডেট নিশ্চিতভাৱে 5জন জয়ী হ'ব। আমি যিখিনি এতিয়ালৈকে ৰিপৰ্ট পাইছোঁ 5জনেই জয়ী হ'ব সমান্তৰালভাৱে। 5জন প্ৰাৰ্থী সমান্তৰালভাৱে জয়ী হ'ব। সমান্তৰালভাৱে BTRত এইবাৰ মাইনৰিটি অৰ্থাৎ মুছলমান সংখ্যালঘুৰ পৰাই আমি এবাভ 60% ভোট আমি UPPLৰ পক্ষে যাবলৈ আমি ইতিমধ্যে অনুমান কৰিব পাৰিছোঁ। যিখিনি সমৰ্থন, UPPLক ছাপোৰ্ট আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিখিনি সংখ্যালঘু সমাজক উত্তৰণ কৰাৰ ক্ষেত্ৰত যিখিনি পলিচি লৈছে, এইখিনিক মানুহে সঁচাকৈ আশ্বস্ত হৈছে। মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডৰ পৰা আদি কৰি বিশেষ কৰি আমাৰ 5জন প্ৰাৰ্থীক যি সুবিধা দিছে, আৰু অকল প্ৰাৰ্থীয়েই নহয়, এই প্ৰাৰ্থীক মাইনৰিটি প্ৰাৰ্থী 5জনক জয়ী কৰাৰ কাৰণে যিখিনি ৰণকৌশল, ফাইনেন্সৰ পৰাই গাড়ীলৈকে যাতায়াতৰ কাৰণে যিখিনি গাড়ী ব্যৱস্থা কমপ্লিটলি প্ৰমোদ বড়ো ডাঙৰীয়া দলৰ পৰাই দায়িত্ব লৈছে, আৰু যাৰ কাৰণে মানুহখিনি আশ্বস্ত হৈছে। 5জনকৈ প্ৰাৰ্থীক সুবিধা দিয়াটো বহুত ডাঙৰ কথা। BJPক মাইনৰিটিৰ ফালৰ পৰাই 2-4জন দিব, কিন্তু মাইনৰিটি বিশেষ কৰি BJPৰ প্ৰতি সমৰ্থন কেতিয়াও নাযায়। বিগত দিনত ইতিহাস চালে আমি গম পাওঁ, কোনোবা নতুনকৈ আশ্বস্ত হয় যদি 2-4টা ভোট যায়, এইটো একো ডাঙৰ কথা নহয়। কিন্তু কথাটো হ'ল BJP দলে আমি এতিয়ালৈকে যিখিনি ৰিপৰ্ট পাইছোঁ 40টা সমষ্টিৰ পৰাই, আমি বিভিন্ন চৰ্চা দি চাইছোঁ, আমি নিজেই অৰ্গেনাইজাৰ হিচাপে কাম কৰি আছোঁ। ইয়াত BJPৰ প্ৰতি আমি শংকিত হোৱাৰ প্ৰয়োজন নাই। সেনে যিমানেই ডাঙৰ মিটিং নকৰক কিয়, বা যিমানেই মন্ত্ৰী সাংসদ বিধায়ক ইয়াত লাগি নাযাওক কিয়, ইয়াত আমি ভাবিছোঁ 2খন সিটত মানে তেখেতসকলে সন্তুষ্ট থাকিব লাগিব। তাত বাহিৰে 2খনতকৈ বেছি সিট জয়ী হ'ব বুলি আমি এতিয়ালৈকে অনুমান কৰিব পৰা নাই। আৰু ইয়াত চৰকাৰ গঠন কৰাটো পিছৰে কথা। কাৰো লগত জইন কৰিও চৰকাৰ গঠন কৰাৰ সুবিধা এবাৰ BJP নাপায়। কিন্তু BPFৰো যোৱা যি 15টা বছৰ BJPৰ লগত এলায়েন্সত থাকি যিখিনি কাম কৰিলে, যাৰ বাবে মানুহখিনি এতিয়া BJPকো বেয়া পাইছে, BPFকো বেয়া পাইছে। আৰু দুয়োটা দলৰ যোৱা 5টা বছৰ কংগ্ৰেছৰ দিনত হাগ্ৰামা মহিলাৰী একেলগে এলায়েন্সত চৰকাৰ কৰি পেলাই বহু আঁচনিত দুৰ্নীতি কৰিছিল, আৰু সেই দুৰ্নীতিৰ সম্ৰাটজনক ৰক্ষণাবেক্ষণ দিছিল কিন্তু BJP চৰকাৰে। মানুহে 2016 চনত পৰিৱৰ্তন বিচাৰি অসমত BJP চৰকাৰ আনিলে। ভাবিছিল সেই BJP চৰকাৰ অনাৰ সময়ত যিহেতু এলায়েন্সত হাগ্ৰামাকো লৈছিল, তো ভাবিছিল যে BJP চৰকাৰে হাগ্ৰামা মহিলাৰীক কিছু ক্ষেত্ৰত মানে সংস্কাৰমূলক কাম কৰিব, মানে দুৰ্নীতিৰ পৰা বন্ধ কৰাব। কিন্তু দেখিলে 5টা বছৰত একো কাম তেনেকুৱা কৰিবলৈ দেখা নাপালে। বৰং হাগ্ৰামা মহিলাৰ পূৰ্বতকৈ আৰু বেছি দুগুণ দুৰ্নীতি কৰাৰ এটা সুযোগহে দিলে, ৰঙা দলিচা পাৰি দিলে। তাৰ উদাহৰণবিলাক আছেই। যোৱা আমাৰ UPPL দল ফ্ৰণ্ট ফেজত অহাৰ লগে লগেই সেই আজিৰ যিজন বিতৰ্কমূলক পৃথ্বীনাৰায়ণ দেৱমেশ, তেওঁৱে এটা সময়ত কেছ কৰিছিল UPPL দলত থাকিবলৈ। তো ডাঙৰ চাকৰিৰ পৰা আদি কৰি ঠিকা ঠুকলি সকলোতে দুৰ্নীতিৰ গোটেই আমি ডাটাবিলাক পাই গৈছোঁ। প্ৰায় 650 কোটি টকা এনৰেগাৰ আঁচনিতে দুৰ্নীতি কৰিছে, আইৱা ঘৰত দুৰ্নীতি কৰিছে, টয়লেট লেট্ৰিনত অনাময় আঁচনিত দুৰ্নীতি কৰিছে। তো সীমা নহয় দুৰ্নীতি কৰিছে। আৰু সেই দুৰ্নীতিগ্ৰস্ত GM MP সকলক এইবাৰ আকৌ BJPয়ে তেখেতসকলক দলত লৈ গৈ আছে। গতিকে BJP দলে কি সংস্কাৰ কৰিব বা BTRক লৈ কি প্লেন পলিচি লৈছেই, গতিকে এই কথাবিলাক BTCৰ জনসাধাৰণে বুজি পাইছে। গতিকে আমি শংকিত হোৱা নাই, আৰু আমি বিনা দ্বিধাই ক'ব পাৰোঁ ইয়াত BJP চৰকাৰ গঠন কৰাৰ কোনো কথা আহি নপৰে। নাই, এই কথাটো আমি ইতিমধ্যেই স্থিতি স্পষ্ট কৰিছোঁৱে, বহুকেইখন প্ৰেছ মিটো হৈছেই। তো আমাৰ কথাটো হ'ল পৃথ্বীৰাজ নাৰায়ণ দেৱমেশ, এই নামটোৱে কিবা কেলেংকাৰীমূলক নাম। পৃথ্বীৰাজৰ দেউতাক বড়ো সম্প্ৰদায়ৰ, মাক ৰাজবংশী সম্প্ৰদায়ৰ, তেওঁ আকৌ মেছ হ'ল। নাজানো কেনেকৈ কি পাইছে চাৰ্টিফিকেট, সেইটো ব্যক্তিৰ নিজৰ পাৰ্চনেল মেটাৰত আমি সোমাব নাযাওঁ।
কিন্তু কথাটো হ'ল আমাৰ পূৰ্বতে তেওঁ BPF আছিল BTR চুক্তি আৰু NDFB 6 অনাৰ ক্ষেত্ৰত আমি শুনিছোঁ অলপ সামান্য পৰিমাণৰ কিবা অৰিহণা আছে ম্যানমাৰলৈ গৈছিল সেইটো একো ডাঙৰ কথা নহয় BTC জনসাধাৰণৰ স্বাৰ্থত বা NDFB মূল সুঁতিলৈ ঘূৰি অহাৰ স্বাৰ্থত তেখেতে কিছু সকাহমূলক কাম কৰিছিল কিন্তু BTR চুক্তি হোৱাৰ লগে লগে তেওঁ UPPLত আহিল তো UPPLত আহিয়েই প্ৰায় 2 মাহমান UPPL দলত আছিল ফ্ৰণ্ট ফেজত থাকি কাম কৰিছিল প্ৰমোদ বড়োই বিশ্বাসো কৰিছিল কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াৰ সেই বিশ্বাসত মানে বিশ্বাসঘাতক কৰিল তেখেতে নজনাকৈ মানে যি মন যায় তাকেই কৰে মানে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত তলে গোপন বুজাবুজি কথা পাতি মানে একাংশ ঠিকাদাৰৰ লগত মানে RTI ডাটা কিছুমান দেখুৱাই ভয় দেখুৱাই কিবা ধন সংগ্ৰহৰো কিছু ব্যৱস্থা কৰিছে বুলি শুনিছোঁ কাৰোবাৰ পৰাই স্কৰপিঅ' লৈছে বুলি শুনিছোঁ এইবিলাক তথ্য সহকাৰে যেতিয়া পাই গ'ল আৰু উইদাউট কনচাৰ্ণ প্ৰেছিডেণ্ট অফ UPPL মানে যিকোনো কাম তেওঁ নিজেই কৰি দিয়ে হাইকোৰ্টত এই BTR চুক্তিলৈ পিয়ালো কৰিছিল তো এনেকুৱা ধৰণৰ মানে সংগঠনৰ সংবিধান বিৰোধী UPPLৰ সংবিধান বিৰোধী কাম কৰাৰ কাৰণে তেওঁক বহিষ্কাৰ কৰিল তো বহিষ্কাৰ কৰাৰ তেখেতে সেইবিলাক যে কাম কৰিছিল বহিষ্কাৰ কৰাৰ আগমুহূৰ্তত আমি অনুমান কৰিব পাৰিছোঁ কোনোবা ৰাজনৈতিক দলৰ বিশেষ কৰি BPF যেটো BPFৰ লগত ঘনিষ্ঠ সম্পৰ্ক আছে তেওঁৰে যিটো মানে NGO হেৰিটেজ ফাউণ্ডেশ্যনৰ এজন নেতা নাম থুলুংগা বসুমতাৰী এতিয়াও BPFৰ আছে তো বুজাবুজিৰ মাজেৰে UPPLক হলঠাকত পেলাবলৈ পৃথ্বীৰাজে তেতিয়াৰ পৰা কাম কৰিছিল আৰু আজিৰ দিনতো কাম কৰি আছে পৃথ্বীৰাজ নাৰায়ণ দেৱে সেইদিনা কৈছে হঠাৎ তো ইয়াত প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰ হ'লে UPPLৰ চৰকাৰ হ'লে 60% নন ট্ৰাইবেল মানুহ জনজাতীয় মানুহ ইয়াৰ পৰা উচ্ছেদ হ'ব লাগিব কিন্তু কি প্ৰভিজনত উচ্ছেদ হ'ব সেই কথাটো ক'ব লাগিব 60% অজনজাতি যদি উচ্ছেদ হ'বলগীয়া হয় বাকি 40%টো কি প্ৰভিজনত থাকিব এই কথাখিনিও আমি চাব লাগিব গতিকে যদি উচ্ছেদ হয় নন ট্ৰাইবেল হিচাপে গোটেইখিনি নন ট্ৰাইবেল হিচাপে যাব লাগিব এটা এইটো কোনো একো কথা নাই তেওঁ ভয় দেখুৱাই আছে একেজন ব্যক্তি পৃথ্বীৰাজে এটা সময়ত নন ট্ৰাইবেলখিনিক ইয়াৰ পৰা উচ্ছেদ কৰাৰ কাৰণে এইটো ট্ৰাইবেল বেল এণ্ড ব্লকৰ এটা হেৰি যিটো জনজাতি আবেষ্টনী আছিল সেই আবেষ্টনীৰ পৰা মানুহখিনিক উচ্ছেদ কৰিব লাগে বুলি হাইকোৰ্টত PIL দাখিল কৰিছিল এতিয়া একেখিনি অজনজাতি মানুহৰ এতিয়া ইয়াৰ পৰা উচ্ছেদ হ'ব লাগিব বুলি তেওঁ এই সপক্ষে কোৱা আমি দেখিবলৈ পাইছোঁ ইয়াত BTRত বসবাস কৰি থকা মানুহখিনি ভয় আৰু শংকা লোৱাৰ কোনো প্ৰয়োজন নাই যেটো ট্ৰাইবেল বেল এণ্ড ব্লক এটো 2003 চনৰ যেটো BTC চুক্তি এই চুক্তিৰ পাছত বেল এণ্ড ব্লকৰ যেটো নিয়ম কানুনবিলাক আছিল হেতু তেতিয়া উকুলি গৈছে তেতিয়াই আগতে আছিল এটা নিৰ্দিষ্ট ভূমি ট্ৰাইবেল সকলৰ সংৰক্ষণৰ কাৰণে ৰাখিছিল কিন্তু BTC চুক্তি যেতিয়া হ'ল তেতিয়া গোটেই পৰিসীমাৰ ভিতৰত পৰা BTCৰ ভিতৰত পৰা গোটেই ভূমিখিনিয়ে ট্ৰাইবেলৰ অধীনলৈ গুচি গ'ল 6 শিডিউল আণ্ডাৰত কিন্তু তেতিয়া এটা ভাল কাম ৰৈ গৈছিল যে BTC চুক্তি কৰাৰ সময়ত ভাৰত চৰকাৰ কেন্দ্ৰীয় অসম চৰকাৰ আৰু আন্দোলনকাৰীসকলৰ ত্ৰিপাক্ষিক আলোচনাৰ মাজত যেটো স্থান পাইছিল যে আমি গোটেই পৰিসৰটো ট্ৰাইবেলৰ অধীনলৈ নিম কিন্তু সেই অঞ্চলত বসবাস কৰা নন ট্ৰাইবেলখিনি সকলো জাতি জনগোষ্ঠীৰ যিখিনি নন ট্ৰাইবেল আছে সেইখিনিক সুৰক্ষা কৱচ হিচাপে BTC চুক্তিৰ 4.3 দফাটো ৰাখিছিল আৰু সেই 4.3 দফাটো অকল চুক্তিতেই নহয় এই এমেণ্ডমেণ্ট অফ 6 শিডিউল সংবিধান তাতো লৈ গৈছে তেতিয়া আমাক ৰক্ষা কৱচ দি গৈছে গতিকে পৃথ্বীৰাজ নাৰায়ণ দেৱেই কিবা ট্ৰাইবেল বেল এণ্ড ব্লকৰ ভয় দেখুৱাই বা প্ৰমোদ বড়োৰ চৰকাৰ আহিলে এই BTRৰ প্ৰায় নন ট্ৰাইবেলখিনি উচ্ছেদ হ'ব লাগিব বুলি ক'লেই ইয়াৰ পৰা উচ্ছেদ নহয় আৰু আমি ভয় খোৱাৰো দৰকাৰ নাই মই জনসাধাৰণক বিশেষ কৰি BTRত থকা নন ট্ৰাইবেলখিনিক মই এইটোৱেই অনুৰোধ জনাইছোঁ যে পৃথ্বীৰাজ নাৰায়ণ দেৱৰ মেচৰ কথাত অলপ গুৰুত্ব নিদিব কাৰণ ইয়াত BTC চুক্তিয়ে আমাক ইয়াত থকাৰ অধিকাৰ দিছে BTC চুক্তিৰ আধাৰত যিখন 6 শিডিউল এমেণ্ডমেণ্ট হ'ল তাত 3.B এই কথাখিনি উল্লেখ আছে সংবিধানত গতিকে যদি সাংবিধানিকভাৱে জনজাতিসকলে ইয়াত জনজাতিৰ মৰ্যাদা পায় ঠিক একেখন সংবিধানৰেই 6 শিডিউল আদালত যিখিনি নন ট্ৰাইবেলক যিখিনি সুবিধা দিছে BTC চুক্তিয়ে বা BTC একখনে সেইখিনি সুবিধাটো আমাৰ কাৰণে থাকিব গতিকে সেই সুবিধাখিনি থাকিলে UPPL চৰকাৰ হ'লে কি দফাৰ আধাৰত কি আইনৰ অধীনত ইয়াৰ পৰা মানুহখিনি বিতাড়িত কৰিব BTC চুক্তিৰ যিখন মানে চুক্তিৰ জৰিয়তে যেটো 4.3 তাত উল্লেখ আছে যে BTC হোৱাৰ পূৰ্বৰ পৰা যিখিনি ইয়াত মানুহ বসবাস কৰি আছে সেই সকলো জাতি জনগোষ্ঠীৰ সমান মৰ্যাদা থাকিব ভূমিৰ অধিকাৰ থাকিব যে মানে ভূমি স্থানান্তৰৰ অধিকাৰ উত্তৰাধিকাৰী সূত্ৰে পোৱা অধিকাৰ অক্ষুণ্ণ থাকিব আৰু এই কথাখিনি 6 শিডিউল এমেণ্ডমেণ্টটো লৈ গৈছে সংবিধানত তো ভাৰতীয় সংবিধানত এই কথাখিনি এনেকৈ ইমান কঠোৰভাৱে লিখা আছে আমি চাইছোঁ যে এনেকুৱা কোনো আইন প্ৰণয়ন কৰিব নোৱাৰিব যি আইনৰ জৰিয়তে ইয়াত বসবাস কৰা জাতি জনগোষ্ঠীসমূহক ইয়াৰ পৰা মানে অধিকাৰ হৰণ কৰিব পাৰিব
এই কথাখিনি 6 শিডিউল এমেণ্ডমেণ্টত লিখা আছে। তো এই বিটিআৰ চুক্তিখন হৈছেই অন দ্য বেচিছ অফ BTC চুক্তি, বিটিআৰ চুক্তিখন। তো বিটিআৰ চুক্তিখন যদি BTC চুক্তিৰ ওপৰত বেছ কৰি হৈছে, বিটিআৰ চুক্তিটো কোনো পাৰ্লিয়ামেণ্টাৰী ব্যৱস্থা নাই, ছিষ্টেমৰ মাজেদি হৈছে, BTC চুক্তি BTC আইনৰ অধীনত থাকিব। গতিকে সেই আইনখন কেনেকৈ ভায়োলেট কৰিব পাৰিব বিটিআৰ চুক্তিয়ে? গতিকে আমি ভয় খোৱা নাই, আৰু বিটিআৰত থকা নন ট্ৰাইবেল জনজাতিসকলৰ ভয় খোৱাৰ কোনো দৰকাৰ নাই। কাৰণ BTC চুক্তি 6 শিডিউল এমেণ্ডমেণ্টৰ জৰিয়তে আমাক ইয়াত থকাৰ অধিকাৰ দিছে, আৰু আমি ভাৰতবৰ্ষৰ নাগৰিক, ভাৰতবৰ্ষৰ যিকোনো জেগাত আমি থাকিব পাৰোঁ, ভাৰতীয় সংবিধানে আমাক অধিকাৰ দিছে। কিন্তু যোৱা 15টা বছৰে হাগ্ৰামা মহিলাৰে নিজেই কৰা চুক্তিখন, সেই চুক্তিখনৰ 4.3 যিটো দফা এইটো ইমপ্লিমেণ্ট নকৰিল। কাৰণ যোৱা 15 বছৰে হাগ্ৰামা মহিলাৰ ইয়াত বসবাস কৰা নন ট্ৰাইবেলখিনি, অৰ্থাৎ অজনজাতিসকলক জেনেৰেল মানুহখিনিৰ ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিছে, ভূমি ট্ৰেন্সফাৰ কৰিব দিয়া নাই। গতিকে এই যিখিনি যোৱা 15টা বছৰ হাগ্ৰামা মহিলাৰীয়ে আমাক অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিলে, সেই কথাটো এইবাৰ আমি বিটিআৰ চুক্তিৰ জৰিয়তে আমি সুবিধাখিনি পাম। সেইখিনি আমাৰ প্ৰাপ্য, যিখিনি প্ৰাপ্য অধিকাৰ, ন্যায্য অধিকাৰ, আমি এইখিনি বিটিআৰ চুক্তিৰ জৰিয়তে পামহে। নাটকীয় সংঘাত, মই এইকাৰণে নাটকীয় বুলি কৈছোঁ, কাৰণ কিছুদিন আগতে হাগ্ৰামা মহিলাই কৈছিল যে হিমন্ত দাদাই মোক গালি পাৰিব, মই দাদাক গালি পাৰিম, আমাৰ মাজত বুজাবুজিৰ এইটো গালাগালি, আমাৰ আগত চব ঠিক আছে। আৰু কথাটো ৰাইট, যোৱা 20 তাৰিখে দিল্লীলৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ৰঞ্জিত দাস ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া গৈছিল। তাত এলায়েন্সৰ কথাবিলাক আলোচনা হৈছিল, দিল্লীয়ে এই এলায়েন্সটো ভংগ নকৰিল। এতিয়া আমি দেখিছোঁ, কাৰণ নেশ্যনেল দল দিল্লীয়ে সিদ্ধান্ত ল'ব, দিল্লীয়ে সিদ্ধান্ত দি দিছে, তাত আমাৰ এলায়েন্স 2021লৈকে থাকিব। তো 2021 হ'লে বহুদিন এতিয়াও বাকী আছে, আৰু ইয়াত যিটো গালাগালি চলি আছে, গতিকে ভোটৰ পেটাৰ্ণটো চাই মানে গালি নাপাৰিলে ভোটটো ডিভিজন নহয়। গতিকে ভয় দেখুৱাইছে। যোৱা কিছুদিন আগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ওদালগুৰিৰ এখন সভাত কৈছিল মাজবাটত যে এইবাৰ নাঙল বাদ দি পেলাই ট্ৰেক্টৰ ল'ব লাগে, ট্ৰেক্টৰ। তো এই কথাটো মানুহক মানে যিহেতু ট্ৰেক্টৰ বুলি কোৱাৰ লগত মানুহে এনেই এটা ছাছপেক্টত আছে যে UPPL আৰু BJPৰ এটা গোপন বুজাবুজি আছে। গতিকে এনেকুৱা কৌশলো হ'ব পাৰে যে ট্ৰেক্টৰ বুলি কোৱাৰ লগে লগে মানুহে বুজি উঠিব যে UPPLৰ লগত এটা গোপন বুজাবুজি আছে, যাৰ লগে লগে মাইনৰিটি ভোটখিনি যিহেতু BJPক ছাপৰ্ট নকৰে, তেতিয়া মাইনৰিটি ভোটখিনি খহিব। মাইনৰিটি ভোট খহা মানে এইবাৰ UPPLৰ আসন কমা। তো UPPLৰ আসন কমা মানে UPPLে সংখ্যাগৰিষ্ঠতা নাপাব, তেতিয়া BJPয়ে কৌশল কৰি কাৰোবাক লগত লৈ এইটো চৰকাৰ গঠন কৰিব পাৰিব। একেখিনি BPFৰ চতুৰালি কৰি আছে। BPFত থকা একাংশ নেতা পালি নেতাই ভাৰে হিমজুৱে পাব্লিকৰ মাজত সোমাই গৈছে, বাৰে বাৰে এটা কথাই পতিয়ন নিয়াব বিচাৰি আছে যে UPPL আৰু BPFৰ গোপন বুজাবুজি আছে, ইলেকশ্যনৰ পাছত এলায়েন্স কৰি গভমেণ্ট চলাব। কিন্তু এতিয়াৰ দিনতো BPFে 3জন কেবিনেট মন্ত্ৰী লৈ দিল্লীয়ে স্পষ্ট কৰি দিছে এলায়েন্স আমাৰ থাকিব, তো চলি আছে। তাৰপিছত সেই নেতা পালি নেতা BPFৰ সেই নেতা পালি নেতাসকলে ৰাইজক গৈ পতিয়ন নিব বিচাৰিছে, ভয় দেখুৱাইছে যে UPPLে BJPৰ লগত গোপন বুজাবুজি আছে, UPPLৰ চৰকাৰ BJPৰ লগত চলিব। তাৰ মানেটো এইটোৱেই যে BJPৰ ভয় দেখুৱালে মুছলমান ভোটখিনি UPPLৰ পৰা কাটি যিহেতু বিকল্প নাই BPFতে দিব, মানে BPFত মাইনৰিটি ভোটখিনিক লৈ সকলোৱে এতিয়া অংক কৰি আছে। আমি নিশ্চিতভাৱে কৈছোঁ যে এই অংক সদায় জংক পংক হ'ব, কাৰণ মাইনৰিটি মানুহ ইমান দুৰ্বল হৈ থকা নাই। বহুকেইটা নিৰ্বাচন ইয়াত পাতিল, হাগ্ৰামা মহিলাৰীক 3টাকৈ টাৰ্মছ সুবিধা দিছে। তাৰ মাজতে 2014 চনত হাগ্ৰামা মহিলাৰীৰ যি একনায়কত্ববাদী চৰিত্ৰ আৰু যি প্ৰবঞ্চনা, এই প্ৰবঞ্চনাৰ পৰা পৰিত্ৰাণ বিচাৰি মানুহে একত্ৰিত হয়। বিশেষ কৰি বড়ো বুলি যিটো ঢৌ আহিল 2014 চনত, বিশেষ কৰি বেছিকৈ মাইনৰিটিয়ে ছাপৰ্ট কৰি হীৰা হৰণে সাংসদ বনালে। তো হীৰা হৰণেও উদ্দেশ্যবিলাকৰ পৰা ফালৰি কাটি কোকৰাঝাৰ দখল কৰাৰ কাৰণে চিন্তা চৰ্চা কৰিল। গতিকে হীৰা হৰণে যিটো ঠগিলে, তো 2 প্ৰবঞ্চক হ'ল, হীৰা হৰণেও প্ৰবঞ্চক আৰু হাগ্ৰামা মহিলাৰেও প্ৰবঞ্চক হ'ল। গতিকে 2 প্ৰবঞ্চকৰ পৰা মানুহে পৰিত্ৰাণ বিচাৰি যাব ক'ত? এতিয়া বিকল্প নাই। গতিকে দুয়োটা দলে মাইনৰিটিৰ ভোট সহায় নিজৰ আসন মানে বৃদ্ধি কৰাৰ কাৰণে এটা কূটকৌশল কৰি আছে। এই কথাখিনি আমাৰ মাইনৰিটি সমাজে স্পষ্টভাৱেই বুজি উঠিছে। গতিকে এতিয়া কোনো আমি বুজি পাবলগীয়া বাকী নাই। হীৰা হৰণেও ইতিমধ্যে যোৱাকালি মথনগুৰিৰ প্ৰাৰ্থী
ইব্ৰাহিম আলী GSPৰ আছিল, BPFত যোগদান কৰিল। অবৰৰ যোগেশ্বৰৰ প্ৰাৰ্থী গাজীবুৰ ৰহমান BPFত যোগদান কৰিল। দেৱৰগাঁও সমষ্টি হাগ্ৰামা মহিলাৰী তাত মনোজ ৰাভা হীৰাশৰণে প্ৰাৰ্থী উঠাই লৈছিল। গতিকে আমি দেখিবলৈ পাইছোঁ যে মাত্ৰ UPPLৰ উত্থানত শংকিত হৈছে আৰু UPPLক কেনেকৈ ৰোধ কৰিব পাৰি, লাগিলে সাপ নেউল লগ লাগি যাব, তথাপি UPPLক ব্লক কৰিব লাগে। গতিকে এই কথাটোতে সিহঁত সিদ্ধহৃষ্ট আৰু এই হীৰা আৰু হাগ্ৰামা মহিলাৰীক এটা সময়ত আগৰ পৰাই আজিলৈকে পৰিচালনা কৰি আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। এইবাৰ হিমন্ত বিশ্ব শৰ্মাই গোটেই প্ৰেক্ষাপটটো চাই ভাবিছে যে আমি অলপ আসন বৃদ্ধি কৰিব পাৰোঁ নেকি। গতিকে BTRত নিৰ্বাচনী সভাবিলাক আমি দেখিছোঁ বিভিন্ন ঠাইৰ পৰা প্ৰায় 200 পৰা 250 বাছ ইয়াত নিয়োগ কৰি থৈ দিছে গুৱাহাটীৰ পৰা আনি। ইয়াৰ মানুহখিনি নি এটা জেগাত মিটিং কৰিব, আকৌ তাৰ মানুহখিনি আনি ইয়াত মিটিং কৰিব। কুমাৰীঘাটত বহু মানুহ দেখুৱাইছে, কিন্তু লোকেল সমষ্টি যিটো দৰংগা জিলা সমষ্টিৰ মানুহ 2,500 পৰা 3,000 মানুহ আমাৰ এটা সন্দেহ হৈছে আছেনে নাই। গতিকে লোকেল মানুহ নোহোৱাকৈ বাহিৰৰ পৰা মানুহখিনি নি গেডাৰিং কৰিব বিচাৰিছে, মানে ঢৌ সৃষ্টি কৰিব বিচাৰিছে। গতিকে এইবিলাক ব্লুপ্ৰিণ্ট জনসাধাৰণে বুজি পাইছে, মানুহে বিকল্প হিচাপে UPPLক লৈছে আৰু আগন্তুক দিনত UPPLে মই আগত কোৱাৰ দৰে 27ৰ পৰাই 30টা ছিট আকৌ বৃদ্ধি হোৱাৰ এটা চান্স আছে। গতিকে একক সংখ্যাগৰিষ্ঠত UPPLে চৰকাৰ গঠন কৰিব।